লাইন লাগিব লগা হৈছে এনেকে আৰু ফটো উঠাই নেকি মানুহ ৰাস্তাই ৰাস্তাই গৈ থাকিম হেল্ল' আপোনালোকে চাই আছে গ্ৰীণ মাইনা ব্লগছ য'ত দেখা পাব আপোনালোকে ধুনীয়া ধুনীয়া তো বাকি এতিয়া আমি অলপমান ওলাই যাব খুজিছো আজি ক'ত যাওঁ আপোনালোকো দেখাই থাকিম গোটেইখিনি তো আজি লগতে আছে কি আজি হ'ল সানডে আৰু লগতে হ'ল আজি খ্ৰীষ্টমাছ তো মই মোৰ ফালৰ পৰা গোটেই অসমবাসী আৰু আমাৰ ইউটিউব ফেমিলিক মেৰি খ্ৰীষ্টমাছ টু অল অফ ইউ আৰু অসমীয়াত বৰদিনৰ শুভেচ্ছা সকলোকে দি দিলো মেৰি খ্ৰীষ্টমাছ এতিয়া ব্লগত আহা অলপমান তুমি ৰিলে বনাই থাকিবা নেকি এইফালে চাগে ৰিল বনাই আছে ৰিল বনোৱা মেইন নেকি ৰিল বনোৱা মেইন নহয় তো মোৰ লগত আহা এইফালে ব্লগত আহা বাকি ইফালে আইনা দেখা পাই আছে নেকি আমি এতিয়া যাম ক'ত যাম আমি কৈ দিয়া ৰাস্তাই ৰাস্তাই গৈ থাকিম ৰাস্তাই ৰাস্তাই গ'লেও তাৰমানে খ্ৰীষ্টমাছৰ দিনা যদি আপোনালোকে ৰাস্তাই ৰাস্তাইও ঘূৰে গুৱাহাটীখনত অলপমান লাইটিং চাইটিং দেখা পাবই তাৰমানে আৰু ধুনীয়া মানে এটা ব্লগ হ'ব আৰু সৰু সুৰা ব্লগ এটা হ'ব আৰু লগত আমাৰ লগত মানে যাব ভাইটি দুজন গৈ আছে আগৰ ব্লগত দেখাই পাইছে তো আমি মানে আজি এটা ব্লগ দিম আৰু আজি এটা ব্লগ দিম মানে দুদিনমান আগতে এটা ব্লগ দিছিলোঁ গাঁৱত যোৱা ব্লগ এটা চ' সেইটোত ব্লগিং মেইনলি বেছিভাগ এয়ে কৰিছে সেইকাৰণে দেখা নাই কেনেকৈ থপৰাই দিছে পুৰা তো বাকী ৰেছপন্স ভালে পাইছোঁ কমেণ্টটো ধুনীয়া ধুনীয়া পাইছোঁ গতিকে ব্লগ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ তো আজি এতিয়া ওলাই যাওঁ আৰু আমিও চাম লগতে আপোনালোকো দেখাম তো চাই থাকিব আপোনালোকে ব্লগটো বাকীখিনি পিছত কণ্টিনিউ কৰি আছোঁ এতিয়া এই অলপমান ৰিল বনাব দিওঁ ৰিল বনাব বোলে ৰিল মেইন তো গাইজ ফাইনেলি মই যে কৈছিলোঁ ভাইটি দুজন আহিব তাৰে এজন ভাইটি আহি গৈছে ভাইটি ইফালে অলপমান আগুৱাই ইফালে গৈছে অলপমান ইফালে আহিবা ষ্টাইল এটা তো ইয়াক দেখিছে আগতে ব্লগবিলাকত আপোনালোকে ইয়াক দেখা পাইছে তো থাকে আমাৰ লগত মেক্সিমাম লগতে থাকে তো ই যাব আৰু বাকী আৰু এজন ভাইটি আছে সি ওলাই আছে সি অলৰেডি মাতিয়ে আছে আমাক তো দেৰি হৈ গৈছে বুলি কৈছে সি একো দেৰি হোৱা নাই আমি এতিয়া যামহে বাকী এইজনী আহিছে এই মেকআপ কৰা হোৱাই নাছিল মেকআপ নহয় কি ৰিল বনোৱা হোৱাই নাছিল তো ৰিল বনাই আছে ৰিল এটাও বনোৱা নাই ৰিল বনাব খোজোতে বোলে কিবা গানে নাটক কৰিলে বোলে নাজানো আৰু কি বাকী এতিয়া আমি আৰু ঘৰৰ পৰা ওলাওঁ আৰু তো বাকীখিনি দেখাই আছোঁ কণ্টিনিউ কৰি চাই থাকিব ভিডিঅ'টো গোটেইখিনি দেখাম বাকী ইয়াক চাগ ষ্টাইল কৰিয়ে আছে ই আৰু ষ্টাইল হোৱাই নাই কমপ্লিট বাকী ইয়াৰ ষ্টাইল হোৱাই নাই কমপ্লিট চবৰে ষ্টাইল ইয়াৰ নহয় এইৰ দেখি দে আৰু তে যাম আৰু এতিয়া গৈ থাকোঁ ন তো বাকীখিনি দেখাই আছোঁ তো চাই থাকিব তো গাইজ আমি এতিয়া ফাইনেলি যাম আৰু অলপ পিছত ওলাই বাকী ইফালে ইয়াৰ ৰেডি হয় নে কি কৰিবি তই পিন্ধি ল'বি নে কি কৰিবি নিপিন্ধা আন্ধাৰা হ'লে না আন্ধাৰা কায়ম ৰাখে আন্ধাৰা কায়ম ভিডিঅ' বনলা তুমি এনেকে হালিব লাগিব ইমান হালিব লাগে চাওক মই কিমান হালিব লাগে ইমান এনেকে হালিব লাগে মই উপায় নাই আৰু এনেকে হালিছোঁ মই সিও হালিব লগা হৈছে চবে হালিব লগা হৈছে মই কি বুটি তাৰ মানে এনেকা হালিছোঁ আমি এতিয়া যাম আমি ক'ত যাম এনেকে আৰু ফটো উঠাই নেকি মানুহ তো গাইজ এয়া ফাইনেলি আমি আহি গ'লোঁ চিটি চেণ্টাৰত তো এয়া চিটি চেণ্টাৰ আজি বৰদিন উপলক্ষে বনাইছে এইটো পিছফালে ধুনীয়া বনাইছে আৰু বেক চাইডে এইটো চাইডেও বঢ়িয়াকৈ বনাইছে বাকী কথাবিলাক ভালদৰে ক'বও পাৰে কাৰণ এতিয়া মাইকটো অনা নাই যিহেতু এতিয়া বৰ্তমান তাত বিজি লগত কথা ক'ব লাগে যদি একো নাই তাৰমানে লগত ক'ব নালাগে গাইজে আমাক ভয় কৰি দিব লাগিব ইয়াতে ইমান হাল্লা একো শুনাই নাপায় কথাটো মানে অলপমান ভয় চবাৰ দিছোঁ বাকী একো শুনা নাপায় নহ'লে যে ভয় চবাৰ দি দিম পিছফালে বঢ়িয়াকৈ ধুনীয়া দেখাইছে চাবৰ কাৰণে আহিছোঁ ইমান দেৰি যাম ভাঙি চাবাই আহিছোঁ আৰু বাকী ইটো চাইডে দিছিল ইফালে লাইট বন্ধ কৰি দিলে কোনোবা ইউজত খালে না কি হ'ল নাজানো আৰু মানুহ চাবা অহা নিচিনা হৈছে হয় না
মেইনলি মানুহ চাবা অহা নিচিনা হৈছে এতিয়া ফাইনেলি আমি ওপৰত আহি গ'লোঁ তলৰ ওপৰত ভিউটো দেখালোৱে বাকী ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাইছোঁ বাকী এইবিলাকেতো একো নকয়ে এনে থাকে লগত এয়া এইবোৰ আছে বাকী মানুহ চাওক চাৰিওফালে ভিৰে চাৰিওফালে ভিৰ গেটত সোমোৱাৰ সময়তো লাইন পাতি সোমাব লগা হৈছে আজি মানুহ আহিয়ে আছে এতিয়া আৰু বহুত মানুহ আহি আছে সাতটা বাজি গ'ল এতিয়া অলৰেডি আৰু কিমান দেৰিলৈকে মানুহ থাকে ভিৰ হৈ থাকে এইটো গম পোৱা নাই আৰু বাকী চাউণ্ড আপোনালোকক ব্যৱহাৰ কৰিব লাগিব কম হয় কোৱা কেনেকুৱা কাক লগ পালা তোমালোকে আজি কাক ডাঙৰকৈ কওঁ মাত শুনা নাই ইয়াতে কেনেকুৱা লাগিছে তোৰ আমাৰ লগত আহি আজি ভাল লাগিছে নে নাই অঁ এইখিনিত খালি লাইট আছিল লাইটকেইটা তাৰ ছিঙিল না কি ছিঙিল গম নাপাওঁ আৰু মুঠাপত লাইটকেইটা অফ হৈ গ'ল তথাপিও চাই আহোঁ যায় লাইট জ্বলাব পাৰোঁ নেকি আমি সুধিব লাগিব তাতে মানুহৰ ইমান ভিৰ কথা ক'লে এটা শুনাই নাপায় তাৰমানে তথাপিও যিখিনি ক'ব পাৰে কৈছোঁ আৰু আপোনাক দেখাই দিছোঁ ভিউটো চাই লওক পেলাই ধুনীয়াকৈ মানুহ খাৰা হোৱা জেগা নাই আজি ইয়াতে খ্ৰীষ্টমাছ কাৰণে এনে অইনদিনা মানে ঘূৰি ফুৰিব পাৰিব ইয়াতে তো এতিয়া আমি গৈ আছোঁ লাইট কিয় নুমাইছে চেক কৰিবৰ কাৰণে লাইটকেইটা কিয় নুমাই দিলে লাইটকেইটা জ্বলাব লাগিব ফটো মেইন এয়া য'তে জেগা ভাল জেগা দেখা পায় ফটো উঠে খালি চাওক গাইজ ফটো চলি আছে খালি ভাল খালী জেগা দেখা পালে ফটো উঠিব খোজে মেইন ফটোৱে আৰু ইয়াতে ব্লগিং আৰু ফটো মেইন আৰু বাকী এইফালে ইহঁতক চাওক এইফালে চাই দিয়ে এবাৰ ইয়াৰ পৰা দেখাই আছোঁ আপোনালোকক ভিউটো আৰু তাৰপৰা দেখাই দিলোঁ ইয়াৰ পৰা চাওক কি ধুনীয়া দেখিছোঁ লাইট জ্বলাই দিলে তো গাইজ এইফালে লাইটটো নুমাই গৈছিল কিন্তু নজ্বলিব বুলি ভাবিছিল জ্বলি গ'ল এতিয়া তাৰ ওচৰত গৈ আছোঁ আপোনালোকো দেখাই আছোঁ ধুনীয়া কৰি চ' এইফালে চাওক এয়া বেক চাইড লাইট জ্বলি গৈছে পূৰা বঢ়িয়াকৈ তো তাতে গৈ আছোঁ তাত গৈ আপোনাক ধুনীয়াকৈ দেখাই দিম গোটেইখিনি অ' হেল্ল' লাইট জ্বলিছে চা তো আমি এতিয়া লাইট জ্বলিছে কি জ্বলিছে তো আমি লাইট জ্বলিছে এতিয়া লাইট যাব লাগিব চাব লাগিব চাবই আহিছোঁ আৰু কি আৰু মই যাওঁতে তোমালোকে আহি থাকিবা তো গাইজ মই আহি আছোঁ সিহঁতে পিছত আহি থাকিব তো এইফালে ধুনীয়া লাইটিং দি আছে এইটো চাই লওক ইফালে কি ধুনীয়া লাইটিং দি দিছে মজাকৈ তো এইটো চাই লওক তো এইটো আমাৰ আগতে নুমাই গৈছিল কিবা হৈছিল গম নাপাওঁ আৰু তাত চাৰ্জ চিঙছিল না কি হৈছিল কিজানি আৰু লাইটিংটো বঢ়িয়া জ্বলি গৈছে তো ওচৰত গৈ আছোঁ ওচৰত গৈ আপোনাক গোটেইখিনি ধুনীয়াকৈ দেখাই আছোঁ তো লাষ্ট টাইম মাঘ বিহুৰ টাইমত আহিছিলোঁ মাঘ বিহুৰ টাইমত ইয়াতে চবতে জাপি ডেক'ৰেশ্যন কৰি দিছিল চ' আজি খ্ৰীষ্টমাছ কাৰণে এতিয়া এটা চাৰিওফালে খ্ৰীষ্টমাছৰ কাৰণে পূৰা এইটো মানে ষ্টাৰ ডেক'ৰেশ্যন কৰি দিছে এই চব পূৰা ধুনীয়াকৈ ওপৰলৈকে হৈ গ'ল আৰু এয়ে চাব লগা নাই আৰু বেলেগ হৈ গ'ল আৰু আজিৰ ব্লগ এয়ে আৰু তো ইয়াৰ এক্সপিৰিয়েঞ্চটো নিজে পাব এতিয়া বৰ্তমান কেনেকুৱা লাগিছে কোৱা তোমাৰ মানুহ বহুত হৈছে মানে মানুহ গেটৰ পৰা সোমাবৰ কাৰণে লাইন লাগিব লগা হৈছে ফিল্মত যেনেকৈ ফিল্মত টিকেট কটা লাইনটো এনেকুৱা লাইন লাগিব লগা হৈছে ইমানে মানুহ ভিৰ তাৰমানে তো মই ভাবিছিলোঁ এবাৰ ওলাই গুচি যাম নেকি লাষ্টত যেতিয়া আহিছোঁ আৰু তো এইখিনি গোটেইখিনি চাই যাওঁ ই গল্টা মাৰি কিয় দিছিল আমাক গাইজ ফাইনেলি আমি এতিয়া তলত গৈ আছোঁ ইয়াৰ পৰা যাওঁ আৰু ইয়াতে ধুনীয়াকৈ চাই ল'লোঁ গোটেইখিনি তো বাকী ইহঁতে আগফালে এয়া গৈ আছে মজাকৈ তো বাকী ইফালে আপোনাক ধুনীয়াকৈ দেখাই দিলোঁ গোটেইখিনি বাকী চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে আপোনাক ক'ব চাউণ্ড কোৱালিটি চাই লওঁ যদি কম হয় তেতিয়াহ'লে ভইচ অভাৰ কৰিব লাগিব আৰু বেয়া হৈছে পুৰণা হৈছে মনটো পেলাই দে
ফাইনেলি এতিয়া ইয়াৰ পৰা যাওঁ আৰু আপোনালোকক এইবিলাক নেক্সট টাইম নেদেখাওঁ আৰু ইয়াৰ পৰা ওলাই যাম আৰু এতিয়া দেখাই দিয়ক আৰু লাষ্ট টাইম ভিউটো চাই লওক ধুনীয়াকৈ আৰু বাকী মানুহৰ ভিৰ চাৰিওফালে ভিৰে ভিৰ তো গাইজ এয়া মানুহ চাওক আপোনালোকে চাৰিওফালে বাপৰে বাপ মানুহ চব মানুহ চাওক আপোনালোকে এই আহি আছে এইফালে দিয়ে ইয়াৰ ৰেল লাইন লাগি আছে এইটো চাইডেদি এতিয়া বেছি হৈছে অলপমান ন তো গাইজ এয়া ফাইনেলি আমি এতিয়া ওলাই আহিলোঁ বাপ ভিৰ যাত্ৰা হেঁপাহিছিলা দেখা সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান তো গাইজ আমি এতিয়া ইয়াতে খাম কি খাম এইটো সুইট কৰ্ণ লৈ আছোঁ সুইট কৰ্ণ তো গাইজ ফাইনেলি আমি এতিয়া এয়া আহিলোঁ চিটি চেণ্টাৰৰ পৰা চিটি চেণ্টাৰত বহুত ধুনীয়া আপোনালোকে ব্লগত দেখাই ল'ব গোটেইখিনি আৰু বাকী এয়া চাওমিন অৰ্ডাৰ দিছোঁ এইটো ফুল প্লেট হয় বাকী এইফালে এয়া প্লেট লৈছে এইবিলাক বেছি খাব নোৱাৰে আৰু সেইফালেও হাফ প্লেট লৈছে বাকী এইখিনি খাই লওঁ খাই কিনে আমি এতিয়া আৰু ঘৰ পোৱা হ'ম আৰু কৰণৰ শেষ তো গাইজ আমি এতিয়া ইয়াতে চাওমিনখিনি খাই লৈ ভিডিঅ'টো আজি ইয়াতে এণ্ডিং কৰি দিওঁ আৰু বাকী ব্লগত যি যি দেখালোঁ আপোনালোকে চাব তো যদি সেই ভিডিঅ'টো ভাল লাগিছে সেই ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো কি কৰিব লাইক কৰি কমেণ্ট কৰিব সিহঁতে ছাবস্ক্ৰাইব কৰি দিব আৰু ই আমাৰ ভাইটি হয় ই থাকে আগতে ব্লগত দেখা পাইছে আৰু কেমেৰামেনটো গম পাইছে কাৰণে ভিডিঅ' কৰি আছে তো আজিলৈ এইটো ভিডিঅ' ইয়াতে এণ্ড কৰোঁ তেতিয়ালৈকে বাই বাই